34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰু গৈ আছোঁ মদন কামদেৱ। গতিকে মোৰ লগত সৌৰভ আছে। আমি ক'ত গৈ আছোঁ? আজি মদন কামদেৱ যাম। আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰমান হ'ব? ইয়াৰ পৰা মোটামুটি 20-25 কিলোমিটাৰমান হ'ব। ঠিক আছে, মদন কামদেৱ আপোনালোকক দেখুৱাম আৰু এইটো ৰাস্তাৰে আপোনালোকে হাজোও যাব পাৰিব। আৰু এইফালে ইয়াতে আছে এটা ধুনীয়া ষ্টেডিয়াম। চাৰিত আছোঁ আৰু এইখিনি জেগাতে এইমছৰ নিৰ্মাণ কৰা হ'ব। গতিকে দেখুৱাইছোঁ আপোনালোকক সমগ্ৰ পৰিৱেশটো। কামটো খুব তীব্ৰ গতিৰে চলি আছে আৰু ইয়াতে এইমছৰ আধাৰশিলা কৰিছিলে সেইদিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ইয়াতে হ'ব এইমছ হস্পিটেল। গেটেৰে সোমাই যাব লাগিব। ইয়াৰ ভিতৰত আছে মদন কামদেৱ মন্দিৰ। গতিকে ভিতৰলৈ সোমাই যাওঁ আৰু পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে ভিতৰলৈ সোমাই যাওঁ আমি। ফাইনেলি আহি পাইছোঁ মদন কামদেৱ। গতিকে আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো ভালকৈ। গোটেই পৰিৱেশবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আমি একেলগে চাম, আপোনালোকে চাব। ওপৰলৈ উঠি যাব লাগিব। গতিকে আমি অলপ উঠি যাওঁ ওপৰলৈ। বহুত পাহাৰৰ ওপৰত উঠিলোঁ। উঠি ফাইনেলি উপস্থিত হৈছোঁ এই মদন কামদেৱত। গতিকে আমি আকৌ ওপৰলৈ উঠি যাওঁ আৰু সমগ্ৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। এয়াই হৈছে মদন কামদেৱ দেৱালয়। গতিকে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। আপোনালোকক দেখুৱালোঁ মদন কামদেৱৰ পৰিৱেশটো। আৰু মই বহুত পাহাৰৰ ওপৰলৈ উঠি আহিছোঁ। মোৰ লগত সৌৰভ আছে। কেনেকুৱা লাগিছে আজি পাহাৰৰ ওপৰত দৌৰি দৌৰি উঠি? ভাল লাগিছে, কিন্তু বহুত ভাগৰ লাগিছে। অবভিয়াছলি ভাগৰ লাগিব। এই মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া হৈছে। প্ৰত্নতাত্ত্বিক শিল এইবোৰ আপোনালোকে চাওক, দেখালোঁ মই। আপোনালোক মদন কামদেৱ মন্দিৰলৈ অহা নাই, এবাৰ আহিব আৰু চাই যাব আহি পেলাই। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ছাবস্ক্ৰাইবৰ ওচৰত থকা যি টিলিঙা আছে সেই টিলিঙাটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পায়। ধন্যবাদ। জয় আই।